নমস্কাৰ মই সপোনে আকৌ এবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল সপোন এণ্টাৰটেইনমেণ্টলৈ আজি মই এটা ৰেচিপি বনাম বুলি ভাবিছো ৰেচিপিটোৰ নাম হ'ল তিল দিয়া তিয়হৰ ভাজি প্ৰথমবাৰ বনাম ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ হয়তো এনেদৰে বহুতে বনাইছে জানে হ'লেও মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই তিয়হ দুটা আৰু আলুগুটি 4টা লৈ লৈছোঁ তাৰ পৰা সৰু সৰুকৈ কুটি দিছোঁ মই এনেদৰে পিঁয়াজখিনি আৰু নহৰুখিনি পিচি ল'লোঁ তাৰপাছত ধনিয়া গুড়ি জিৰা গুড়ি গৰম মছলা আৰু জলকীয়া গুড়ি আৰু নিমখ হালধি আপোনালোকে মছলাখিনি আপোনালোকৰ পৰিমাণে লৈ ল'ব মই এচামুচকৈ লৈছোঁ কেৰাহীখন গৰম হ'বলৈ দিলোঁ তাৰপাছতে মই তেল দিছোঁ আপোনালোকে আপোনালোকৰ পৰিমাণে তেল দিব কেৰাহীখন গৰম হোৱাৰ পাছত মই চেনি অকণমান তেলতে দি দিছোঁ এয়া প্ৰথমতে মই পিঁয়াজ আৰু নহৰুখিনি দি দিছোঁ এয়া তাৰপৰা অলপ ৰঙচুৱা হোৱালৈকে এনেকৈ লৰাই আছোঁ ৰঙচুৱা হোৱাৰ পাছত মই মছলা গুড়িখিনি পিঁয়াজ আৰু নহৰুৰ লগতে দি দিছোঁ এয়া ৰঙচুৱা হোৱাৰ পাছত মই তিয়ঁহ আৰু আলুখিনি এয়া দি দিলোঁ অকণমান পানী ঢালি দিছোঁ আৰু আপোনালোকে বেছি নিদিব অকণমান দিব তাৰপাছত ঢাকি দিলোঁ ঢকাৰ 4 মিনিটৰ পাছত গৰম মছলা আৰু নিমখ হালধিখিনি একেলগে দি দিব এই আপোনালোকে তিল গুড়ি কৰি লৈ 3 চামুচ তিল এনেদৰে তাৰ ওপৰত দি দিব এয়া যেনেদৰে মই দিছোঁ তেনেকৈ 3 চামুচ দিব তাৰপাছত সেইখিনি লৰাই পেলাব গোটেইখিনি ঢাকি দিব আৰু গেছটো অলপ কমাই দিব যাতে ধৰি নাযায় কাজি নেমু এটা অকণমানকৈ কাটি ল'ব কাটি লৈ তাৰ ওপৰত চেপি দিব এয়া এনেকৈ 3 মিনিটৰ কাৰণে ঢাকি থ'ব তাৰ পাছত দাঙি চাব যে এয়া হৈয়ে গ'ল অলৰেডি মই কাঢ়িলোঁ আৰু দেখি পেলাই মোৰ লোভ পানী পৰি গৈছে কি ধুনীয়া টেষ্টি হৈছিল আপোনালোকেও বনাই চাবচোন এবাৰ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি আপুনি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেলটো দবাই দিব ধন্যবাদ